মৰ্নিং ফ্ৰম হৰিদ্বাৰ। তো আমি আহি পালোঁ হৰিদ্বাৰত। এইবাৰ ৰেড বাছ লৈছোঁ। ৰেড বাছ আছে 10টা বজাত। তাৰপিছত যাই পাওঁ আমি সোণপ্ৰয়াগত ৰাতি থাকিম। তাৰপিছত অহাকালি ৰাতিপুৱা গৌৰীকুণ্ডৰ পৰা যাম কেদাৰনাথ। কিন্তু তাৰ আগতে এতিয়া অলপ ফ্ৰেছ হৈ ল'ব লাগিব। ভাগ লাগছে বেটাৰ। 2 দিনৰ পৰা পেটত জাম হৈ আছে, ক্লিয়াৰ কৰিব পৰা নাই। উফ, তো এইবাৰ আমি ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ এইবাৰ যাই আছোঁ ষ্টেচনৰ ফালে। বাছ ষ্টেণ্ড ৰেড বাছ বুক কৰা আছে। একদম হালকা লাগি আছে। কিবা উঠছে এইগিলা চব চেনি খোৱাৰ প্ৰভাৱ। নহয় চেনিটো মই এনেও নাখাওঁ। এতিয়া এক্সপ্লেটাৰৰ লাগে কফা চিংগা। হৰিদ্বাৰৰ পৰা ওলালোঁ, হৰিদ্বাৰ ষ্টেচনৰ পৰা। আৰু ষ্টেচনৰ পৰা ওলাই বাবাই ৱেলকাম কৰি আছে। বাবা তো এতিয়া আমি ফটো ছেশ্যন আৰম্ভ কৰোঁ। বাবাৰ লগত ফটো উঠি আহিলোঁ। এইবাৰ যাই আছোঁ হনুমানৰ লগত উঠা। আমি আহিলোঁ মাতা সীতা আৰু ভগৱান হনুমান। তুম আও মেৰে পাছ। বাকীখিনি গা তই নাজানো গায়ে মই গান গাব নাপাৰোঁতো। তো এইবাৰ আমি কিবা অলপ খাম। খোৱাৰ পাছত বাছত উঠোৱা যাম। আহি এটা ৰেষ্টুৰেণ্টত সোমালোঁ। ৰেষ্টুৰেণ্টৰ নাম চাম নাজানো, সোমাইছোঁ ভালে। অৰ্ডাৰ দিছোঁ ঢকলা আৰু চাহ। ঢকলা জীৱনত খাই পোৱা নাছিলোঁ, তো এইবাৰ প্ৰথম খাই চাম, টেষ্ট কৰি চাম কেনেবা লাগে। কাৰণে তো গোলাপ জামুন লৈছোঁ, তাৰপিছত ঢকলা আৰু চাহ। ঢকলা তাকেতো খাব লাগিব, পইচা দি কিনিছোঁ। তই কিবা এখন লাগছে ঢকলাটো। পৰা ওলালোঁ, এতিয়া গৈ আছোঁ হোটেল ৰাহি। হোটেল ৰাহিৰ আগত আছে বাছ, আৰু বাছখন যাব 9:45। 9:45 মিষ্টিও লৈছোঁ। ইয়াক নেদক, মই একেলাই খাম। কাম নাই যোৱা দৰ। মই একেলাই খাম। সেইকাৰণেতো ইমান হেণ্ডচাম হৈ যাই আছা। মিঠা মাহ খাৱা। ঐ চেনিৰাম, আমি খাম নেমু পানী। আজি বনাই আছে। হয় থ্যাংক ইউ ভাইয়া। আমি বঢ়িয়া, এটা ভাল ফ্লেভাৰ আছে। নেমুৰ একদম পেট ঠাণ্ডা পেলাই দিব। পুদিনা লাগি ভাবছিলোঁ হৰকাপুৰী চাব যাম, কিন্তু আজিতো নহ'ব। 8 তাৰিখ মানত হৰকাপুৰী চাম। গোটেই হৰিদ্বাৰটো চাব নোৱাৰিম, কিন্তু এটা অংশটো চামেই। একদিন এক্সট্ৰা লৈ আহিছোঁ তাৰ কাৰণে। তো চাই থাকিব। ৰেড বাছ তাতে, ৰেড বাছ তাতে ৰখে। চাম, এইখনে আমাৰ বাছ। আচ্ছা UK 07P C0511। অ'কে, একদম লাষ্টত আমাৰ চিট। হাউচ দ্য জোছ। বহুত হাই। কিবা ক'বা? চাৰিহে থাকি বৈধ কমফৰ্টেবল যে, বিৰাট কমফৰ্টেবল। ভাল লাগছে দেই একদম পাছত। কিন্তু মই খিৰিকীৰ কাষত বিৰাট মই চিট এৰি দিয়াত নাই। চিট ধৰা কথা হ'ব। বাহিৰত ওলাম। মই আজি হেণ্ডচাম হৈছোঁ। কিন্তু হেণ্ডচামেই, কিন্তু তেল চাব जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा
चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला গাইছ গাড়ীখন ইয়াত অলপমান ৰখো আমিও কিবা এটা খাই লওঁ নাথাকালোঁ দেখাতটো ভালে আছে বজলো গাড়ীটো আৰম্ভ কৰি দিওঁ খালি 100 টাকা খালি নিচিনা খাই আছে আৰু ইয়াৰ দুটা দিছে মোক এটা দিছে নাইন চাবি सृष्टि के जन्म से भी पहले तेरा वास था ये जग रहे या ना रहे আমি এতিয়া আছোঁ চনপাৰাগত আহি ৰুম চুম লৈ কিনে আমি অলপ শ্বপিং কৰিলোঁ ইয়াৰ জেকেট নাছিলে জেকেটটো ল'লোঁ ৰেইনকোট লাগিব ওপৰত মানে লাগিব পাৰে তাৰ কাৰণে ৰেইনকোট লৈ ল'লোঁ কোনে জানে কেতিয়া কি হয় বৰষুণ কেতিয়া আহে এইবিলাক চেচ হ'ব এতিয়া ভোক লাগিছে এইবোৰ হোটেলতে কিবা এটা খাম কি পাওঁ চাওঁ খাবা গৈছোঁ খালি খাং গৈ থাকে বেলেগ কামে কৰি থাকে আহাৰ পৰা কিমান কি খালি কথা নহয় পাহৰচোন ইমান মাছ খাইছোঁ থাকে নেকি পেটলা হৈছে আৰু মোক পেটলা বুলি কৈ থাকে তো গুড মৰ্ণিং সকলোকে মইতো উঠিলোঁ উঠি ৰেডি হ'লোঁ এতিয়া হিৰক হাগিব গৈছে আহিব তাৰপিছত ওলাই কিনি যাম গৌৰীকুণ্ডৰ কাৰণে আৰু গৌৰীকুণ্ডত যাই গাড়ী ল'ম হিৰ হৈ গৈছে গা ধুৱা আৰু মই এইটো বন্ধ কৰি থৈ দিম গা ধুৱা হৈছে ৰখ Yep. Olau. Ya. Olah. Hagen gitu. বহুত লম্বা লাইন গাড়ী উঠোৱা গৌৰীকুণ্ডৰ কাৰণে নাজানো কিমান টাইম লাগিব লম্বা লাইন ৰেজিষ্ট্ৰেশ্যনো কৰিব লগা আছে তাতে যাই কিয় শ্ব' কৰিব নালাগে সেইটো ক'লো সেইটো কথাই কৈছোঁ এনেহেন কথা কৈছোঁ পুখুৰী লাইন একদম কেদাৰনাথ 16 কিলোমিটাৰ আৰু আমি আছোঁ এতিয়া গৌৰীকুণ্ড আৰু পিছফালে লিখা আছে কেদাৰনাথ 16 কিলোমিটাৰ ৰাতিপুৱাৰ সময় কিবাটো খাবই লাগিব গতিকে মেগী 2 মিনিট খুচিয়া 2 মিনিট নহয় 10 মিনিট লাগছে তাকে আৰু ৰাস্তাত খোৱাৰ কাৰণে কল লৈছোঁ মেংগ' জুচ লৈছোঁ বাৰটা আছে কেলা ইফালে চাওক গাইছ হয় এইখিনি হ'ল গৌৰীকুণ্ড অলপমান আগত খৰাৰ আৰু এই পালকি চালকিৰ কাৰণে আপোনালোকে যদি ফুড ট্ৰেক নকৰে তেতিয়াহ'লে ইয়াত খৰা পাব গৌৰীকুণ্ডৰ পৰা অলপমান আগুৱাই আহি আৰু বহুতে লৈ আছোঁ খৰা আমিতো ট্ৰেক কৰিম
स्टार्ट ओरिजिनल ट्रेक गाइस আমি ইতিমধ্যে 4 কিলোমিটার ট্রেক করলো আর বেশি নাই 12 কিলোমিটার মান আছে এটা বস্তু এইটাতে আমি যাব লাগব এইটাতে লাগি কি মজা লাগি আছে না ডেভিল বেলবেলা একো বেলবেলা হোৱা নাই सीपियों की ओट में भोलेनाथ शंकरा मोतियां हो जिस तरह हे शिवाय 11 কিলোমিটার আছে আর ওরো কেনে অবস্থা গেলেহে লাগলা হ'ব আৰু কি ক'ত আছে সিরা तो अब हम खाएंगे खीरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा चंद्रमाला लाट पे भस्म है भुजाओं में वस्त्र बाग केदारनाथ 8.5 লিখা আছে কিন্তু যিমান লিখা আছে না তাতকে বহুত বেশি বেশি ইমান টাইম আমি কমসে কম 12-14 কিলোমিটার মান তো খোজ কাঢ়িয়ে বঢ়ে নল্লু রে दूसरों के वास्ते भोलेनाथ शंकरा तू सदैव ही जिया हे शिवाय शंकरा मांगा कुछ कभी गोली नहीं गोली गोली गाइस गोली शंकरा तूने सिर्फ बजे। भर दिया हे शिवाय আর 4 কিলোমিটার আছে समुद्र मंथन का था समय जो आप इसीलिए तो ये स्वर्ग है আমি আহি পালো বেস কেম্প গোটেই ঘোঁৰাবিলাক ইয়াতে ষ্টপেজ ঘোঁৰাবিলাকত আমাৰ ৰুম বুক কৰা আছে আগত নন্দী কমপ্লেক্সত নন্দী কমপ্লেক্সৰলৈকে যাওঁ ফাইনেলি আমি আহি পালোঁ বেছ কেম্প এতিয়া আমাৰ টেণ্ট বুক কৰা আছে টেণ্টটো বিচাৰিম সঁচা এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ তাতে চাইনবোৰ্ডত লিখা আছিলে আচলতে 16 কিলোমিটাৰ কিন্তু 22-23 কিলোমিটাৰমান হয় গতিকে আপোনালোকে প্ৰিপেয়াৰ হৈ আহিব অক্সিজেন লেভেল একদম কম এই 16 কিলোমিটাৰ বুলি ভাবি নাহিব আৰু পাৰিলে খোৱা বস্তুখিনি বেলেগৰ পৰা লৈ আহিব ইয়াত বহুত দাম যিহেতু ধন্যবাদ ফাইনেলি গাইছ নন্দী বেছ কেম্প ইয়াতে আমাৰ কেম্প বুক হৈ আছে বলক ভিতৰলৈ যাওঁ ইয়াত দিয়া আছে 22 কিলোমিটাৰ 30 কিলোমিটাৰে প্ৰায় তাত লিখা আছে কিমান 16 কিলোমিটাৰ লিখা আছে গাইছ এৰ পৰা দেখা পাই আছো কিন্তু কেমেৰাই দেখা পোৱা নাই তুমি মানুহ দেখা পাই আছো সত্যি কথা বহুত দিনৰ সপোন এটা পুৰা হ'ব যাই আছে नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा
सृष्टि के जन्म से भी पहले तेरा वास था। ये जग रहे या ना रहे, रहेगी तेरी आस था। क्या समय क्या प्रलय, दोनों में तेरी महानता। বন্ধুসকল এইটো হ'ল ভীমশিলা। 2013 যিটো কেদাৰনাথ আপদা আহিছিল, এই মন্দিৰটোক এই শিলটোৱে বচাইছিল। शिवाय शंकरा, मेरे मन में शंकरा, नाथ शंकरा, तू बसा है उस तरह। हे शिवाय शंकरा, मुझे भरम था जो है मेरा था कभी नहीं मेरा। अर्थ क्या निरर्थ क्या, जो भी है सभी तेरा। तेरे सामने है झुका, मेरे सर पे हाथ रख तेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। चंद्रमाला लाट पे भस्म है भुजाओं में, वस्त्र बाग छाल का है खड़ा पाँव में। प्यास क्या और तुझे, गंगा है तेरी जटाओं में, जटाओं में, जटाओं में। दूसरों के वास्ते शंकरा, तू सदैव ही जिया। हे शिवाय शंकरा,